দোস্ত নমস্কাৰ দোস্ত সকলোকে মই ভিডিঅ'লৈ স্বাগতম জনানো। বৰ্তমান মই ঘৰত নাই, মই এটা জেগাত আছোঁ। জেগাটোৰ নাম হ'ল নপাৰা, আমাৰ 13 দূৰ। এতিয়া মই এটা বিশেষ কামত আছোঁ আৰু বহুত দিন মই ভিডিঅ' দিব পৰা নাই কাৰণ পৰীক্ষা 28 তাৰিখে হৈছে ফেব্ৰুৱাৰীত। সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। এতিয়া আপোনালোকে কণ্টিনিউ ভিডিঅ' পাই যাব। এতিয়া বয়স এটা নতুন জেগা নহয়, এইটো দেখা পাইছে, এইটো বিজ্ঞান দেখা পাইছে। এটা পুৰণাকৈ ঘৰ বনাব খুজিছে। এই ঘৰ বা এইটো বিল্ডিং, যিকোনো ঘৰ বনাই নাই আজিকালি বিল্ডিঙত আপোনালোকৰ 30 লাখ, মোটামুটি 30 লাখ টকা লাগিবই দুখন চাটত। আৰু এই ঘৰ বানিলে আজিকালি 12 লাখ হয়। আজিকালি এই ঘৰ লাগে, এই ঘৰে বানিছে বিল্ডিং। এইকাৰণে বিল্ডিং আপোনালোকে বানে যদি 30 লাখ টকাত হ'ব। 30 লাখ টকাত আপুনি ডাঙৰকৈ মানে 60 লাখ মান লাগিব। এখন বানাওঁতে 13 লাখ 14 লাখ লাগে। আগতে বহুত কমত হৈ গৈছে, 5 লাখ 6 লাখ টকাত আগতে হৈছে। 5 লাখ 6 লাখে হ'ব। আজিকালি দাম বাঢ়ি গৈছে, বস্তু যেনেকৈ নেচাৰেল বস্তু দাম বাঢ়ছে, খাদ্য বস্তু দাম বাঢ়ছে, তেনেকৈ ঘৰৰ বস্তু প্ৰতিটো দাম বাঢ়ছে। চিমেণ্টৰো দাম বাঢ়ছে, ইটানো 1 টকা। আৰু এটা বস্তু, এই ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে, মানে যদি আপোনালোকে এইটো মই কৈছোঁৱে, মই এক জেগাত আছোঁ, মোৰ ঘৰ বহুত দূৰ। এই ঘৰটো বহুত চাপৰ হৈ গৈছে। এই ঘৰটো যদি আপোনালোকে বিক্ৰী কৰে, আপোনালোকে 2 লাখ 3 লাখ টকা পাই যাব। 2 লাখ 3 লাখ নাপায় যদি আপোনালোকৰ বস্তু ধৰা হয় এখন দৰ্জা ভাড়ে থাকে দেই। এইটো নব 1 মিনিট, এই ৰুমটোৰ ভিতৰত যাই আপোনালোকক দেখাই দিছোঁ। মই মানুহজনক সুধি ৰুমটো খুলি দিলোঁ। আপোনালোকে এই ৰুমটো ভয় নাখাব, এই ভূতৰ ভিডিঅ' নহয় এইটো। মানে এইফালে মানুহ উঠা দি গৈছে। মই কৈছোঁ এটা এক জেগাত ঘৰত আছোঁ। এই ঘৰটো পুৰা ডেমেজ হৈ গৈছে। আপোনালোকে যদি কৰিব বিচাৰিছে, ধৰা হ'ল আপোনাৰ ঘৰত এই ঘৰটো আছে, এনে ঘৰ আছে, এনে ঘৰ থাকিলে আপোনালোকে এইটো বেচবা বা কৰিব খুজিছে, একদম নকৰিব। কাৰণ কৰি আপোনালোকৰ 12-13 লাখ টকা যাব। এই 12 লাখ 13 লাখ টকা যায় অলপমান পইচা দি আপোনালোকে বিল্ডিঙে বান্ধিব পাৰিব, হয়নে নহয়? এখন চাট বা 2খন চাট হৈ যাব 30 লাখ টকাত অলপমান বাঢ়ি দি। যদি আপোনালোকে পইচা আছে, যদি পইচা নাই কৰিব না। ঘৰটো বহি গৈছে, ইমান মানে হ'ব যে মোৰ 8টা জিৰণি ঘৰ এনে কথা ধৰা ইমান মান হ'ব। আৰু ঘৰটো ঠিকে আছে, 8টা ৰুম আছে, 8টা ৰুম আছে। কিবা গণ্ডগোল লাগছে। 8টা ৰুম আছে, 8টা ৰুম থাকিলে ভিডিঅ'টো অলপমান দীঘল হ'ব। মই কৈছোঁ অলপমান দীঘল হ'ব ভিডিঅ'টো চাই যদি ভাল লাগে চাবস্ক্ৰাইব কৰিব। অলপমান চাই ল'ব ভিডিঅ'টো। এই দৰ্জাখনৰ মানে ঘৰটো গোটেই বেছি দিয়ে আপোনালোকে 1.5 লাখ 2 লাখ টকা পাব। 1.5 লাখ টকা নিদিব, 2 লাখ টকা দিব যদি এনে ঘৰ আছে। আৰু মানে বস্তু ঠিকেই আছে, চব ভাল আছে বস্তু খিৰিকী চব ভাল আছে। ঘৰটো ঠিকে আছে, মাত্ৰ পানী উঠে। পানীটো উঠি অলপমান সমস্যা, পানী উঠিলে সমস্যা। মই মানুহতে আছোঁ, বান্ধি দিছে মই ইমান নাজানো ঘৰৰ বিষয়, তথাপিও মই চেষ্টা কৰিছোঁ ক'বৰ কাৰণে। আৰু এটা নেক্সট ভিডিঅ' আহিছে ৰ'ব। নেক্সট ভিডিঅ' মানে এখন মই কিতাপৰ কথা কওঁ।
এখন কিতাপৰ নাম মই কৈ দিছোঁ এখনত স্কুলত যি পঢ়োৱা নহয় এখন কিতাপত আছে মানে স্কুলত ধৰা আপোনাক স্কুলত যি মানে বস্তু আছে স্কুলত মানে যি পঢ়োৱা নহয় এখন কিতাপত এইখিনি কথা আছে এখনৰ কথা মই নেক্সট ভিডিঅ'ত ক'ম অলপমান মানে বিষয়ে ক'ম অলপমান দীঘল হ'ব ভিডিঅ' নেক্সট ভিডিঅ'ত এইটো ভিডিঅ' অলপমান দীঘলৰ উপায় নাই মানে কি বানিছোঁ দীঘল আৰু নেক্সট ভিডিঅ'ত কিতাপৰ বিষয়ে হ'ব তাৰপিছত আপোনালোকে ভিডিঅ' পাই যাব সদায় নাপে মানে সদায় পাব এই গণ্ডগোল লাগি গৈছে চেষ্টা কৰি সদায় পাব আপোনালোকে ভিডিঅ' নেক্সট ভিডিঅ'টো আৰু লগ পাম এই ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নপাহৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম কিতাপৰ বিষয়ে আৰু এতিয়া মই ঘৰত যাওঁ দেৰি হয় ভাত এন্দন তাতে খালোঁ এতিয়া মই যাওঁ এতিয়া টাইমৰ 2:18 তাৰপিছত মই ঘৰত যাওঁ দূৰত আছে ঘৰ মই এতিয়া নবাৰত গৈছিলোঁ বাৰু জেগা থাকিব বহুত দূৰত ঘৰত যাই নেক্সট ভিডিঅ'ত একেদি জেগাত আহি কিতাপৰ বিষয়ে আমি পাতিম দিয়ক হ'ব দিয়ক যাওঁ মই